নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, প্লাব টেষ্ট অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম। আজি তোমালোকলৈ লৈ আহিছোঁ লঘুণ পাঠৰ প্ৰশ্ন উত্তৰকেইটা। এতিয়া চাই যাবা হা। ক নম্বৰ প্ৰশ্ন, লঘুণ পদ্যটো ৰচনা কৰা কবিজনৰ নাম কি? উত্তৰ নৱকান্ত বৰুৱা। খ, লঘুণ শব্দৰ অৰ্থ কি? উত্তৰ একো নোখোৱাকৈ ভোকে পিয়াহে থকা। গ, পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি তোমাৰ মনলৈ আহে? উত্তৰ পালোৱান বুলিলে সাধাৰণতে এজন ওখ পাখ শকত আৱত শক্তিশালী মানুহৰ ছবিয়ে মনলৈ আহে। এতিয়া চাবা, লঘুণ পদ্ধতিৰ ভিত্তিত ক অংশৰ কথাখিনিৰ লগত খ অংশৰ কথাখিনি মিলাই লিখা। ক অংশ, খ অংশ। 1, আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই। 2, দৈ মোক নেলাগেই গাখীৰৰ সৰ পালে। 3, নাই যদি মালভোগ জাহাজী কলকে আন। 4, পাপৰ আছিল বোলে আঙঠাত শেকচোন। 5, ৰৌ মাছ ভজা আছে তাৰো দুচকল দে। ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহোঁ, ধন্যবাদ।